হাই গাইজ, আজি মই আপোনালোকৰ মাজলৈ অন্য এটা মিনি ব্লগ লৈ আহিছোঁ আৰু আজি মোৰ আবা আহিছে মোৰ ঘৰত আৰু আবাই মানে মোৰ কাৰণে ঈদৰ কাপোৰ কানি আৰু লগতে মানে পিঠা লৈ আহিছে মোক দিবলৈ, নাৰিকল পিঠা, তিল পিঠা আৰু লাডু। যিহেতু মোৰ ল'ৰাটোলৈ আমনি হয় কাৰণে মায়ে কৈছে এয়া বনাব নালাগে, এইকেইটা মই দি পঠিয়াম, সেইকাৰণে লৈ আহিছে। আৰু আবাহঁত আহি পেলাই যোৱাৰ পাছত মানে আবাহঁতক বিদায় দিলোঁ। বিদায় দিয়াৰ তাৰপিছত মই কি কৰিলোঁ, কণী ফিটিছোঁ আৰু এয়া কণী ফিটিছোঁ মানে কেক বনাম বুলি। আৰু চাবচোন কেকটো মানে ইমান ধুনীয়া হৈছে, কেকটো বহুত ধুনীয়া হ'ল কেকটো আৰু মানে বহুত স্পনি হৈছে, পূৰাকৈ স্পন কৰি থাকে কেকটো আৰু লগতে মানে সোৱাদো বহুত ভাল হৈছে। আৰু তাৰপিছত বনালোঁ এয়া নাৰিকলৰ লাড়ু আৰু নাৰিকল লাড়ু বনাই পেলাই তাৰপিছত ভাবিলোঁ আজি এপাক মানে জাজৰিতে এখন মানে নতুনকৈ শ্বপিং মল এখন খুলিছে আৰু ভাবিলোঁ এপাক মই শ্বপিং মলখন এপাক এনেই চাই আহোঁ। বজাৰ ঘাটটো চব কৰা হ'লে নতুনকৈ খুলিছে যিহেতু চব গৈছে চাবলৈ, সেইটো কাৰণে ময়ো গ'লোঁ চাবলৈ। আৰু কিনো ল'ম মানে চবটো বজাৰ কৰা হ'লেই কাপোৰ কানি, তো কচমেটিকৰে 2-এটা বস্তু ল'লোঁ। তো আজিলৈ ইমানেই, বাই বাই।